Hello guys, welcome to my YouTube channel. আজি পথাৰত হাঁহ মাৰিম তাৰ বাবে আমি হাঁহ আনিব গৈ আছোঁ দোকানৰ পৰা। মোৰ লগত গৈছে এইটো চন্দন দেৱ দলে বেটেৰী ৰিক্সা চলাই আছে। মেক্সেল নেকি? ঠিক আছে তেন্তে পলম নকৰি বলক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। চলো এই যাব লাগে বল বল হাঁহ আনিম আমি হাঁহ বেছি দূৰ নাই পালোঁগৈ বল বল। এইটো আমাৰ বড়ো ধানৰ খেতি। আপোনালোকে ইয়াত দেখিছে মানে ইলেক্ট্ৰিক পোষ্টটোৰ পৰা এই মানুহ কঠীয়া তলালৈকে যিমান আছে আমাৰ ঘৰৰ হয়। ইপিনে যিবোৰ ৰুই থোৱা নাই সেইবোৰ বেলেগৰ বাৰু, য'ত ৰোৱা আছে আৰু সেই ট্ৰেক্টৰখনে হাল বাই থকা আমাৰ হয়। এতিয়া হাঁহ মাৰি আছোঁ কাৰণ হাঁহটোৱে মেইন। বাৰিষা বহুত পানী বহুত হৈ যায়, সেইবাবে বড়ো খেতি কৰা হয়, শালি খেতিটো নকৰে। ফাইনেলি হাঁহ মাৰ হৈ গ'ল।
এতিয়া ভৰিত কেইটা ধুই ফাৰ্মত যাম। ফাৰ্ম মানে আমাৰ এখন ব্ৰইলাৰ ফাৰ্ম আছে, তাত আজি ভেকচিন আছে, ভেকচিন দিব যাম। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই তেন্তে জয় আই অসম।